আজি একদম মানে চাইনিজ, আজিৰ পৰা চাইনিজ হৈ আছে। কাইলৈ পুৰা পকি আছে, লগত যদি টেষ্টি লাগিব চাইমদ আছে যদি অকণমান টেষ্ট কৰি চাব পাৰে। তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিলে চৰাইদেউ মহোৎসৱ আৰু আজি দ্বিতীয়টো দিন। আহক আমি দ্বিতীয়টো দিনত আমি চৰাইদেউলৈ আহিছোঁ। মানুহ পুৰা মানুহ আন দিনতকৈ অলপ কম যেন লাগিছে, কিন্তু হ'লেও কিমান মানুহ আছে, কি হৈ আছে ভিতৰত, আনে নেদেখুৱা কিবা দেখুৱাবলৈ প্ৰয়াস কৰিম। আনে নেদেখুৱা বস্তু আমি দেখুৱাম। আহক। আৰু মই যিটো ইয়াৰ আগৰ ভিডিঅ' দেখাইছিলোঁ তাত আপোনালোকে দেখিলেই ক'ত কি হৈ আছে, গতিকে ক'ত কি হৈ আছে আমি নেদেখাওঁ। এইখন বৃহৎ মঞ্চ তৈয়াৰ কৰিছে, এইফালে বাণিজ্য মেলা আছে, পিছফালে আছে খাদ্য মেলা। গতিকে কি আছে কৈ থাকিব লাগিব। আহক। কি ল'লে কি মই খাতাৰনাক বস্তু আছে, কিতাপ। হে কিতাপ আৰু এইটো এজন আমাৰ জীৱন আৰু সংস্থাপন। ইয়াত সংস্থাপন দিছে নেকি কাৰোবাক? কবিতা না কাৰোবাক সংস্থাপন দিছে নেকি? ইয়াত সংস্থাপন দিয়া নাই। ঠিক আছে, বঢ়িয়া। মানে পুৰা পিকনিক খাই পুৰা আজৰি। আমিহে মানে কি পিকনিক খাব পৰা নাই। ঠিক আছে, মঞ্চ তাত চলি আছে অনুষ্ঠান আৰু এইফালে চলি আছে বাণিজ্য, কিন্তু মেইন জেগাটো হৈছে সেইটো। মানুহবোৰ চব তালৈ গৈছে, তাতে মেইন বস্তুটো আছে, আমি তালৈ যাম। মেইন ঠাইটো হৈছে এইটো। এক ৰাউণ্ড দি দিয়ক। খাদ্য যেনিয়ে চাব তেনিয়ে খাদ্য, মানে খাদ্য খাব লাগে, খোৱাটো মেইন। গোটেই ট্ৰেডিশ্যনেল বস্তু পাব, নিজৰ ধৰণে খাব পাৰিব। পূৰা খানা, গাহৰি পাব, চাইমদ পাব, সাঁজ পাব, টোপোলা ভাত পাব, চব পাব। গতিকে খোৱা টেষ্টটো ল'ব লাগিব। অলপ এইবাৰ কিন্তু সম্পূৰ্ণ ভৰ্তি নহ'ল, আনকালে পূৰা ইয়াত ভৰ্তি হৈ থাকে, আজি কিন্তু ভৰ্তি হোৱা নাই। গতিকে চলো এখন বিশেষ দোকান। আহক, চিনাকি মানুহ পাইছোঁ, আৰু চিনাকি মানুহ পালে আমি যাবতো লাগিবই। হয়তো মানে খোৱা বোৱাটো অলপ ডিছকাউণ্ট পাব পাৰোঁ। আমাৰ মৌচুমী বা এতিয়া মানে কি হ'ল, ঘৰত ৰুটি বনাই আমনি লাগিছে, তো ইয়াত মানে সামাজিকভাৱে বনাবলৈ আনিছে। খানা খুব ভাল বনায়, কেতিয়াবা বাইদেৱে আমাক খানা চানা খুৱায়। এতিয়া আপুনি কি খুৱাইছে? বঢ়িয়া। এতিয়া মানে কি হ'ল, আমিও টেষ্টটো কৰিব লাগিব। টেষ্টটো খুব ভাল, মই জানো। আৰু আপোনালোকক কিমান আছে মানুহ? বা মিলিজুলি চৰকাৰ ন বাইদেউ? মিলিজুলি চৰকাৰ, পুৰা মিলিজুলি চৰকাৰ তেওঁলোকৰ। তো লাষ্টত আমি এই বাইদেউ মেইন বুলি কৈছে, এইফালৰ পৰা কেমেৰা আউটৰ পৰা কৈছে বাইদেউ মেইন বুলি। তো গাহৰি চাহৰি খুৱাইছে নাই? বোলে কাইলৈ গাহৰি আনিব, যে কাইলৈ গাহৰি খাবলৈ আহিব লাগিব। আজি বেলেগ বস্তু খাব লাগিব, আহিব পাৰে। আজি একদম মানে চাইনিজ, আজিৰ পৰা চাইনিজ হৈ আছে, কাইলৈৰ পৰা ট্ৰেডিশ্যনেল হৈ যাব। ঠিক আছে, বঢ়িয়া। কি মাছ বাৰু? একেটাই মাছটোৰ নামটো পাহৰিছে, মই কালি টেষ্ট কৰিছিলোঁ, কিন্তু ভাল মজা। কিমান দাম এইটো? 300 টকা পোচাই যাব। পূৰা জুই তাপটো আছে, পূৰা পকি আছে, আৰু লগত যদি টেষ্টি লাগিব চাইমদ আছে যদি অকণমান টেষ্ট কৰি চাব পাৰে। বৰ নিচা ধৰাকৈ খাব নালাগে। সাঁজো আছে। আহক, নামটো খাদ্য মেলা। খাদ্য মেলাত খাদ্য খাবই লাগিব। আৰু এখন চিনাকি পাইছোঁ, আপ্যায়ন। আহক, চিনাকি মানুহবোৰে পাইছোঁ, আৰু চিনাকি মানুহবোৰ চব কিবা অফাৰ চফাৰ পাম। কেনেকুৱা চলি আছে? এগৰাকী বাইদেউ মানে মোৰ বান্ধৱী, পেছাত কিন্তু নাৰ্ছ, কিন্তু ইয়াত বনাই আছে ধুনীয়া ধুনীয়া পকৰি। তেখেতৰ নাম হৈছে ৰঞ্জন কোঁৱৰ। চৰাইদেউত মানুহে জানে ক'ত কেনেকৈ ব্যস্ত থাকে, কিন্তু এই খাদ্য মেলা তেখেত একদম ৰান্ধনিৰ ৰূপত। ৰঞ্জন দা, মানে চব ফালে। বাকী মই বিশেষ নকওঁ, যিখিনিয়ে মানে চৰাইদেউখিনিয়ে গম পাব। এনেকুৱা লোভ লগাকৈ যদি থৈ দিয়ে বস্তুখিনি, খাবলৈতো মন যাবই।
আৰু থৈছে দোকানখনৰ সন্মুখত। মানুহে ফটো মাৰিছে, খাইছেও, লেটা আছে, মাছ আছে, মাংস আছে। তো টেষ্ট কৰক। জুই ষ্টিমটো আৰু অলপ হ'ব লাগিছিলে, অলপ কম যেন লাগিছে, কিন্তু আকৌ ভিতৰত বনাই দিছে। কিন্তু যি হওক চাই থাকক, খাই থাকক, লগত বিলাহী চিলাহী চব দি দিছে, মজা। খাদ্য খাই ভাল পাওঁ মানুহ এইটো খাদ্যৰ লগত বহুত ইয়াৰ লগত মোৰ মানে কথা আছে। সেই মানে নদীৰ পাৰত খোৱাৰ পৰা আৰম্ভ কৰি এইবছৰ স্মৃতি বহুত জড়িত হৈ আছে। আৰু খাদ্য খাই ভাল পোৱা মানুহটো আমি মেইন জেগাতে পাইছোঁ। খোৱা বোৱা হ'ল নাই? খোৱা বোৱা মানে চাইছোঁ আগে আমি চাই লৈছোঁ, তাৰপিছত খাম, তাৰপিছত কি পাওঁ আৰু য'ত সস্তা থাকে তাত খাম। চাইছোঁ আৰু মানে মই মাছ খাই আছোঁ, মাছ খৰিকাটো য'ত পাম তাতে খাম। আৰু কথা এটা য'ত বিয়া চাল থৈ তাতে গৈ খাব। সেইটো বাৰু মিছা এজন বন্ধু আছে আৰু জেগাত আহি পিনি জেগাৰ পৰা ওলাই আহিছে। মানে সি পুৰা জেগাৰ পৰা ওলাই আহিছে, জেগাত আহি পিনি জেগাৰ পৰা ওলাই আহিছে। মানে অলৰেডি ভাইটি খাবলৈ যাওঁ। খাদ্য মেলাত আহিছোঁ এতিয়া, খাবতো লাগিবই। ৰহি বহাগ বিহুতে খোৱা বহুত দিন খোৱা নাই। আৰু লগত বন্ধু আছে, লগত দুইটাই শ্বেয়াৰটো কৰিব লাগিব। আৰু বোলে আমাৰ ভাগত ইয়ালৈ মাথাটো দিছোঁ, মাজতো মই খাম, মূৰটো দিছোঁ ইয়াত। এই মূৰটো খাব, মই মাজতো খাম। চবৰে সদায় ভাগত নেগুৰটো খাব। খাদ্য জেগাত আৰু এটা খাদ্যমন্ত্ৰী লগ পাই গ'লোঁ। সি মেইন মানুহ ইয়াত, আৰু ইও খাদ্যমন্ত্ৰী। গতিকে দোকান আছে আমাৰ ইয়াত। কোনখন? লাষ্টৰখন। লাষ্টৰখন বুলি কৈছে, তাত ফ্ৰী হ'ব। আৰু নাগা কিটচেন দি আছে নামটো, নাগা কিটচেন। গতিকে আমি কিন্তু দি আছোঁ ন, মইহে এবাৰ নিদিলোঁ। ই ইয়াত 3 বছৰ দি গ'ল অলৰেডি। এইবাৰ কিনো ভাগৰ লাগিলে গম নাপাওঁ। নাই লছ হয়, লছ। কেনেকৈ লছ? এই লাষ্ট দিনাখনটো ফূৰ্তিটো মেইন হৈ সেই আমি আচলতে ফূৰ্তিতে দিওঁ, আকৌ পাই গ'লোঁ পাকঘৰ পাৰ্টি।